হাই হেল্ল' নমস্কাৰ বন্ধুসকল। আজি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ মই জব কৰা কোম্পানীটোৰ আগৰ পৰাই। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আজি কিবা এটা বিশেষ কাৰণত যাই আছোঁ এক জেগাত। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো চাই থাকক ক'ত যাই আছোঁ, শেষলৈকে চাওক। ক'ত যাম, কি কৰিম সেইটো আপোনালোকক দেখাই আছোঁ। এটা বিশেষ কামৰ কাৰণে যাই আছোঁ। তো গৈ দোকান পালোঁ। তো ভাবিলোঁ কি ঘৰৰ পৰা আহিছোঁ, তো অলপমান দোকানত কিবা কিবি খাই লওঁ, খাই কেনে মই যাম আৰু। এইখন আমাৰ ৰাণাৰ দোকান, আমাৰ চবৰে চিনাকি, আমাৰ গাঁৱৰে। তো তাৰ দোকানতে ৰখি কেনে কিবা কিবি খাই ল'লোঁ। এতিয়া মই যাই আছোঁ। তো ৰখি থাকোঁতে এখন কোম্পানীৰে ডাঙৰ গাড়ী পাই গ'লোঁ। তো গাড়ীখনতে উঠি কেনে যাম মই, কাৰণ যিহেতু মই বাইক লৈ অহা নাই, খোজকাঢ়ি আহি আছিলোঁ। তো আহি থাকোঁতে কোম্পানী গাড়ী এখন পাই গ'লোঁ, মই তাত উঠি কেনে আহি আছোঁ। দোস্ত আমাৰ গাঁৱৰ ৰাস্তাটো ইমানেই বেয়া, ইমান ডাঙৰ ডাঙৰ গাঢ়া হৈছে, আপোনালোকে দেখিলে আচৰিত পাব। কিন্তু চৰকাৰে ইয়াৰ ওপৰত মন কাণ একো নিদিয়ে। কাৰণ আমি যেনেকৈ চলি আছোঁ আৰু পানী হ'লে ইয়াতে পূৰা বানপানী হৈ যায়। ইমান ডাঙৰ নদীৰ নিচিনা লাগে আমাৰ ৰাস্তাটো। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। ৰাস্তা দেখিলে মাথা বেয়া হৈ যায়। এনেকুৱা ৰাস্তা, আমাৰ নিচিনা ৰাস্তা আমি ক'তো দেখা নাই, এতিয়ালৈকে দেখা নাই। কোম্পানী কিন্তু বহুত আছে, গাড়ীৰ ৰাস্তাটো ভাল হ'ব লাগে, কিন্তু কোম্পানীও ভাল নকৰে, চৰকাৰেও গুৰুত্ব নিদিয়ে। চৰকাৰক খালি আমাৰ ভোটকেইটা লাগে, ভোটৰ টাইমত আহিব আৰু ৰাস্তাটোৰ কথা একো চিন্তা নকৰে। তো আমিও বহুতবাৰ গ'লোঁ চৰকাৰৰ কাষত, মানে মানুহৰ কাষত, কিন্তু সিহঁতেও গুৰুত্ব নিদিয়ে। কয় বনাব, আজি হ'ব কালি হ'ব, কৈ আজি আমি জনা হোৱাৰ পৰাই এনেকৈ আছে। ৰাস্তা কোনোদিন নহ'লেই আৰু এনেকৈ থাকিল। কাষত কিন্তু মন্দিৰো আছে, চব বহুত মানুহ আহে মন্দিৰলৈ। কোম্পানীটো বহুত ডাঙৰ ডাঙৰ গাড়ী আৰু তথাপিও আৰু আহি, তো গাড়ীখনৰ পৰা আমি বেটাৰী ৰিক্সা লৈ ল'লোঁ। বেটাৰী ৰিক্সাৰে মই চাৰিআলিলৈকে যাম। তো বেটাৰী ৰিক্সাত গৈ আছোঁ। তো চাৰিআলিৰ পৰা আমি আকৌ বাছত যাম। বাছত যাই কেনে আৰু তাতে য'ত যাম তলৈকে মানে আপোনালোকক দেখাই আছোঁ। ধুনীয়া এটা প্লেচ, চবে কয় বোলে ভাল লোকেশ্যনত ভিডিঅ' ভাল হয়। তো ময়ো লোকেশ্যন ভালেই বিচাৰি গৈছোঁ। তো এতিয়া আমি আহি চাৰিআলি পাম আৰু চাৰিআলিত যিখন অভাৰব্ৰিজ বনাই আছে, সেইকাৰণে মানে গাড়ীবিলাক ইয়াতে বহুত, সেইকাৰণে প্ৰব্লেম গাড়ী চলোৱাত। ৰাস্তা বেয়া, ছাইডৰ যিটো ৰাস্তা আছে সেইটো বহুত ৰাস্তা বেয়া। এইখন অভাৰব্ৰিজ বনাই আছে, তো হ'লে মানে ধুনীয়া লগা হ'ব। এতিয়া ৰাস্তাবিলাক বনাই আছে যিহেতু আৰু মানে প্ৰব্লেম হৈছে। ব্ৰিজখন হ'লে আমাৰ চাৰিআলিখন মজা লগা হ'ব। এটা চাৰিআলি হৈ নাথাকিব, এতিয়া বেলেগ লগা হ'ব। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। গৈ আছোঁ চাৰিআলিত, মোৰ বা ৰখি আছে, তাতে বাৰ লগত মই যাম। বা নাযায় বাৰু তালৈকে। তো তাতে যাই কি হয় আপোনালোকে চাই থাকিব, ভাল লাগিব। তো মোৰ এটা প্ৰফেশ্যন আছে, সেই প্ৰফেশ্যনটোৰ কাৰণেই মই গৈ আছোঁ তাতে। তো কিয় গৈ আছোঁ, কি কৰিম তাতে, কিহৰ কাৰণে গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব, ভাল লাগিব আৰু। আপোনালোকৰ ভাল লগাৰ কাৰণেই ভিডিঅ'টো বনাইছোঁ। তো আমি চাৰিআলিৰ পৰা বাছত উঠিলোঁ। বাছত গৈ আছোঁ। তো কিমান দেৰি হয় নাজানো। মই যাম এতিয়া টংলালৈ। টংলা বুলি কওঁতে এইখন বাছ যাব মঙলদৈলৈ। মঙলদৈত নামিম, মঙলদৈৰ পৰা টংলাৰ গাড়ী লৈ টংলাত যাম আৰু। তাৰপৰা তো আহি মঙলদৈ পাই গ'লোঁ। মঙলদৈৰ পৰা গাড়ীৰ পৰা নামি আকৌ ইয়াতে মানে কি টংলালৈ যোৱা গাড়ীত উঠিব লাগিব। তো গাড়ী বিচাৰি আছোঁ। মঙলদৈৰ পৰা কোনে কোনে চাই আছে আপোনালোকে কমেণ্ট কৰিবচোন। তো এতিয়া মানে গাড়ী বিচাৰি গৈ আছোঁ, গাড়ী পোৱা নাই। তো এইবিলাক সৰু সৰু গাড়ীতে যাব লাগিব টংলালৈ যাই কেনে টংলাত মানে কি তাৰ পৰা বেলেগ গাড়ী লৈ যাব লাগিব জেগালৈকে। তো বহুত দেৰি হ'ব, আপোনালোকে চাই থাকক। ভিডিঅ'টো দীঘলীয়া হ'ব, কিন্তু শেষলৈকে চাই থাকিব। এতিয়া টংলালৈ যোৱা গাড়ীত বহি ল'লোঁ। তো বহি কেনে তো এতিয়া যাবৰ কাৰণে ৰেডি। কিবা কিবি মানে কি গাড়ী মানুহ হোৱা নাই কাৰণে আমাক বহুৱাই থৈ দিছে। ভালো নালাগে, নিজৰ গাড়ী হ'লে সেনেকৈ যাই পালোঁ হয়। সেইকাৰণে মানে কি বাইক লৈ আহিব নোৱাৰি, ঘৰৰ পৰাও বাইক লৈ আহিব নিদিয়ে। ইমান দূৰ জেগা যিহেতু আমি বেছি বাইক লৈ ঘূৰা ফুৰা নকৰোঁ। তো দূৰ হ'লে বেলেগ কথা, মানে ওচৰত হ'লে বেলেগ কথা আৰু। সেইকাৰণে মানে সৰু গাড়ীতে উঠি আছোঁ। জেগাখিনি কিন্তু ধুনীয়া জেগা, য'লৈ যাই আছোঁ এনেকুৱা মজা লাগে। তো আপোনালোকে চাই থাকক। ৰাস্তাটো সৰু ৰাস্তা। আমাৰ এতিয়া গুৱাহাটীৰ ফালে বা চাৰিআলিত 4 লাইন, সেইকাৰণে মানে কি এইবিলাক ৰাস্তাবিলাক সৰু সৰু যেন লাগে আমাৰ মনত। এতিয়া একদম চাৰিওফালে ৰাস্তাৰ দুইপাৰে সেউজীয়া, অকল যিমান দেখা পায় সিমান এইবাৰ সেউজীয়াই দেখা পায়।
ধানবিলাক ৰুইছে এইবিলাক মানে কি ধান হোৱা নাই, সেইকাৰণে মানে কি সেউজীয়াটো মজা লাগি আছে। তো ধাননিৰ সেইটো পাৰে সেইফালে আকৌ সেইফালে এটা নদী বৈ গৈছে। তো আপোনালোকে চাই থাকক, যদি মানে ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব। আপোনালোকৰ মানে কি অলপমান ছাপোৰ্ট লাগে, আপোনালোকৰ ছাপোৰ্ট পালে মানে কি ভিডিঅ' বনাই ভাল লাগে আৰু। আপোনালোকে ছাপোৰ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' দি থাকিম বাৰু আপোনালোকৰ কাৰণে, ভাল ভাল ভিডিঅ' দি থাকিম। কষ্ট হয় মানে কি গাড়ীত মানে বাছত আহি বা এনেকৈ ট্ৰেভেল কৰি ভাল নালাগে, নিজৰ বাইক বা নিজৰ কাৰ হ'লে ভাল। তো সেইকাৰণে মানে কি বাইক আনিব পৰা নাই কাৰণে ইয়াতে আহিছোঁ, কাৰণ দূৰত মাৰিতে বেয়া পাই আহিব ড্ৰাইভাৰ দিব বাইক লৈ। তো এইটো চাওক আপোনালোকে, চাইডে নদী বৈ গৈছে, কি ধুনীয়া লাগে নদীটো, মানে এনেকুৱা সুন্দৰ লাগে, মানে চাফা একদম পানীবিলাক। তো ৰাস্তা এইফালে নদী সেইফালেৰে বৈ গৈছে। তো এতিয়া আহি আমি এইটো পাই গ'লোঁ কালাইগাঁও। তো কলাইগাঁৱৰ পৰা কোনে চাই আছে ক'বচোন, এইটো কলাইগাঁও চক হয়। তো কলাইগাঁৱৰ পৰা যাই আছোঁ, আৰু বেছি দূৰ নাই, আমি টংলা পাম আৰু। চাওক আপোনালোকে, ৰাস্তাৰ কাষৰে এইবিলাক হ'ল চাহ বাগিচা। অসমৰ যিটো বস্তু চবতকৈ মানে কি বিখ্যাত বস্তু, সেইটোৱে হ'ল এশিঙীয়া গড় আৰু চাহ বাগিচা। চাহ বাগিচাখন চাওকচোন, ইমান ধুনীয়া লাগে চাহ বাগিচাখন। এনেকুৱা লাগে ইয়াতে নামি কেনে দুটামান ফটো তুলিম বা ইয়াতে কেইটামান ভিডিঅ' বনাম, এনেকুৱা লাগে যায়। কিন্তু বাছত আহিলে এইবিলাকতো কৰিব নোৱাৰি, যদি নিজৰ গাড়ী লৈ ইয়াতে ৰখি কেনে ফটো চটো মাৰি যাব পাৰিলে হয়। এতিয়া ৰাস্তা মানে বাছৰ পৰাই দেখাব লগা হৈ আছে। তো আপোনালোকে চাই থাকক, আৰু বেছি দূৰ নাই, আমি টংলা পাই যাম। টংলাত যাই কেনে আৰু এজন দাদা আছে, দাদাৰ লগত আমি যাম, তাকে য'ত যাব গৈছে দাদাটোৰ লগতে যাব লাগিব। চাওক না, কি ধুনীয়া মানে কি টি বাগান, মানে চাহ বাগিচা, টি বাগান ইংলিছত বা কি কয় নাজানো। এইবিলাক মানুহ চাহপাত তুলি আছে, তো কিছুমানে বহি আছে, ধুনীয়া লাগিছে। বহুত ডাঙৰ চাহ বাগিচা এইখন। মানুহে কয় পাহাৰত চাহ বাগিচা হয়, কিন্তু নহয়, চবতে হয় চাহ বাগিচা। আহি পালোঁ চিন্টুদাৰ ঘৰ। চিন্টুদা ইয়াতে ৰিহাৰ্চেল কৰে। আমি আহিছোঁ বিশেষ কাম এটাত, সেইটো কাম হ'ল আমি ইয়াতে গানৰ অলপ প্ৰেক্টিচ কৰিব লাগিব। তো ষ্টুডিঅ' এটা আছে, তাতে আমি প্ৰেক্টিচ কৰিম। এইটো গীটাৰ চিন্টুদাই বজায়, গীটাৰ বজায়, তেওঁ ভাল গীটাৰিষ্ট হয়। মানে কি তেওঁৰ লগতে এতিয়া আহিলোঁ, তো যাম, তেওঁৰ লগতে যাম। তো কীবৰ্ডখন ইয়াতে থৈ দিছে, চিন্টুদাই বজায় কেতিয়াবা, ময়ো অলপ বজাই চালোঁ, এনেই আৰু বেছি নাজানো, তথাপিও আৰু এনেই বজাই চালোঁ আৰু এবাৰ, ভাল লাগে। মিউজিক লাইনটো মজা লাগে মোৰ মতে, কাৰণ মই সৰুৰ পৰাই মিউজিক কৰি ভাল পাওঁ, তো গান গাই ভাল পাওঁ। তো সেইকাৰণে মানে কি এতিয়া যিহেতু আগত দুৰ্গা পূজা আহি আছে, তো গান গাব লাগিব। তো সেইকাৰণে মানে অলপ ৰিহাৰ্চেল কৰি থৈ দিলে নিজৰ কাৰণেও ভাল, গাই কেনে ভাল লাগে। তো এতিয়া হৈ গ'ল, চিন্টুদা ওলাল, তো চিন্টুদাই গাড়ী চাড়ী উলিয়াই লৈছে। এতিয়া চিন্টুদাৰ লগত যাম, গাড়ী লৈ যাম, তেওঁৰ নিজৰ কাৰ আছে, তো কাৰত যাম। কাৰত যাই কেনে ডাইৰেক্ট ষ্টুডিঅ'ত দেখা হৈছে আপোনালোকক, বা আৰু মই দুয়োটাই গাম। তো চাই থাকিব, ভিডিঅ'টো শেষলৈকে চাব, তো মজা হ'ব গৈ আছে। তো কাৰত যাম যিহেতু, এতিয়া মানে কি চিন্টুদা আহিল, বহি ল'লোঁ কাৰত, এতিয়া যাম ডাইৰেক্ট আপোনালোকৰ ষ্টুডিঅ'ত লগ পাই আছোঁ। তো কেনে লাগে ভিডিঅ'টো লাষ্টলৈকে চাব, যদি ভাল লাগে কমেণ্ট কৰিব। এতিয়া শুৰু হৈ গ'ল, ষ্টুডিঅ' পাই গ'লোঁ আহি। তো ষ্টুডিঅ'ত বাই গান গাই আছে, মই মানে কি ভিডিঅ' কৰি আছোঁ, পিছত ময়ো গাম। আপোনালোকে চাই থাকিব, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। তো আপোনালোকে শেষলৈকে চাওক ভিডিঅ'টো, ভাল লাগে লাইক কৰি দিব। আকৌ কাইলৈ লগ পাম ভিডিঅ'ত, তো চাই থাকক ভিডিঅ'টো শেষলৈকে চাব। কাইলৈ আকৌ এটা বেলেগ ভিডিঅ' হ'ব, বা গাই আছে, মই কেনে গাইছোঁ আপোনালোকে কমেণ্ট কৰি জনাই দিব। মোৰ গানটো চাই কেনে আপোনালোকে জনাব আৰু মোক। তো আজিলৈকে ভিডিঅ'টো মানে গানটো চাই থাকক, আছে মোৰ গান, মই গান গোৱাটো চাই লওঁ, তাৰপিছত কমেণ্ট কৰি জনাই দিব মোক কেনেকুৱা হয়। দাদাহঁতে ধুনীয়া বজায়, এনেকুৱা বজায় মানে মজা লাগে। মিউজিক লাইনটোৱে এনেকুৱা, হয়তো আজি ইয়াতে আছোঁ, কাইলৈ ক'ত থাকোঁ তাৰো ঠিক নাই। আপোনালোকে ছাপোৰ্ট কৰি যাব, আপোনালোকে ছাপোৰ্ট পালে ওপৰলৈ যাবৰ কাৰণে ভাল লাগিব। তো আপোনালোকে গান শুনক আৰু ভিডিঅ'টো এনজয় কৰক।